গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল উচ্চতৰ মাধ্যমিক খেলপথাৰত আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত গোসাইগাঁও জিলা সমিতি আৰু তুলসীবিল আঞ্চলিক সমিতিৰ সহযোগত ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ স্মৃতিত মুকলি সভাৰ জৰিয়তে দ্বিতীয় ছাত্ৰ সংহতি দিৱসখন উদযাপন কৰা হয়। অনুষ্ঠানটোত আমন্ত্ৰিত আক্ৰাছু, এছু, আকছু আদি ছাত্ৰ সন্থা তথা সংগঠনৰ মুৰব্বীসকলৰ উপৰিও মুখ্য অতিথি হিচাপে থাকে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমা। ছাত্ৰ সন্থাটোৰ বিভিন্ন নেতাসকলৰ লগতে মুখ্য অতিথিগৰাকীয়ে প্ৰয়াত লাফিকুল ইছলাম আহমেদৰ নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ জৰিয়তে ন্যায় বিচাৰি বৰ্তমান চৰকাৰক দাবী জনায়। ইয়াৰ উপৰিও উক্ত হত্যাকাণ্ডক লৈ প্ৰশাসনে যোৱা 2 বছৰ ধৰি কৰা হেমাহি যাতে দুনাই নহয় তাৰ বাবে চৰকাৰক আহ্বান জনায়। শিমুল তাপৰ পৰা আব্দুল হাদি শ্বেখ ৰিপৰ্ট, SGS লাইভ 24 আছাম।